নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক আটাইকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই মটৰ পনীৰৰ ৰেচিপিৰ এটি ভিডিঅ' আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। লগতে এই ৰেচিপিবিধ বনাই খাইছেনে কমেণ্ট কৰিবচোন। এয়া চাওক, তাৰ বাবে মই পনীৰ, 2টা বিলাহী, 2টা পিঁয়াজ আৰু অলপ মটৰ, নহৰু, আদা গোটাই ল'লোঁ। এতিয়া প্ৰথমে মটৰ আৰু বিলাহীখিনি বইল কৰি লৈছোঁ। এয়া চাওক, মটৰ আৰু বিলাহীখিনি বইল হৈ গ'ল। এইখিনি মই পানীৰ পৰা উলিয়াই ঠাণ্ডা কৰি ৰাখিলোঁ। এতিয়া এইফালে কেৰাহীখন পাতি গৰম হ'ব দিছোঁ। কেৰাহীখন গৰম হ'লত অকণমান তেল দি দিছোঁ। এয়া তেলখিনি গৰম হৈছে, তাতে কেইটামান মিঠি গুটি দি দিছোঁ। এতিয়া আদা, নহৰু আৰু পিঁয়াজৰ পেষ্ট এইখিনি দি দিছোঁ। এইখিনি দিয়াৰ পিছত ভালদৰে লৰাই দিলোঁ। এতিয়া আদা, নহৰু কেঁচা গন্ধ যোৱাৰ পিছত ইয়াতে মই বইল কৰি লোৱা মটৰখিনি দি দিম এতিয়া। এয়া মটৰখিনি দি পুনৰ এবাৰ লৰাই দিছোঁ। এতিয়া সোৱাদ অনুসৰি নিমখ অকণমান আৰু অকণমান হালধি পাউডাৰ দিছোঁ। নিমখ হালধি দিয়াৰ পিছত পুনৰ লৰাই দিলোঁ। ইয়াতে মই আধা চামুচ জিৰা গুড়ি দিছোঁ। অকণমান গৰম মছলা দিছোঁ আৰু অকণমান ধনিয়া পাউডাৰ দিছোঁ। এইখিনি দি পুনৰ লৰাই দিছোঁ। এতিয়া মই ইয়াতে বিলাহী পেষ্টটো দি দিছোঁ। বইল কৰি ৰখা বিলাহীকেইটা পেষ্ট বনাই ল'লোঁ। এইখিনি দিয়াৰ পিছতে ভালদৰে উতলিব দিলোঁ। ইয়াতে এতিয়া মই পনীৰ কেইপিচ দি দিম। পনীৰ কেইপিচ আপোনালোকে ফ্ৰাই কৰিও দিব পাৰে। পনীৰ কেইপিচ দিয়াৰ পিছত এখন ঢাকনিৰে এইখিনি ভালদৰে প্ৰায় 7-8 মিনিট সময় উতলিব দিলোঁ। এয়া চাওক, উতলাৰ পিছত আধা চামুচ পনীৰ মছলা দি দিছোঁ। পনীৰ মছলা দিয়াৰ পিছত হেতাখনেৰে ভালদৰে লৰাই দিলোঁ আৰু 3 মিনিট সময় এইখিনি উতলিবলৈ দিলোঁ। এতিয়া নমোৱাৰ আগে আগে কেইটামান কেঁচা ধনিয়া পাত কাটি ইয়াতে দি দিছোঁ। এয়া আজি মোৰ মটৰ পনীৰ ৰেচিপি ৰেডি হৈ গ'ল। এয়া চাওক, দেখিবলৈ কিমান মৰম লগা হৈছে, খাবলৈ বহুত টেষ্টি হয়। আশা কৰোঁ আপোনালোকে এনেদৰে বনাই খাব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। থেংক ইউ।